हेलो राइज सकल आपनालोকৰ ভালনে বাৰু মোৰ ভাল বেয়াৰ মাজতে আছে আৰু মোৰ ভয়েসটো ইগনোৰ কৰিব আপোনালোকে কাৰণ মোৰ মানে কোন বেমাৰ হৈ আছে গতিকে মোৰ ভয়েসটো কোন বেয়া হৈ আছে আৰু আজি আপোনালোকক মই দেখুৱাম চান্দুবি বিল আমিও মানে আহিছো পিকনিক খাবলে আৰু বেছি মানুহ অহা নাই আমি ফ্যামিলি আহিছো গতিকে চাওকচোন আৰু বহুত ঢেৰ মানুহ হেদিনা গতিকে আপোনালোকক দেখুৱাম মই চান্দুবিত কি আছে দেই আৰু ইয়াতে আমি অকমান বহি কিবা কিবি খাই আছো কিবা কিবি কথা পাতি আছো তাৰ পাছত এই কেইজনী আমাৰ মা বা আৰু চাওক বিলখন পাৰ হৈ ইমান ধুনীয়া এটা পৰিবেশ আছে মানে আপোনালোকক মই দেখুৱাম দেই আৰু ইয়াৰ পানীটো চাওকচোন মানে এনেকুৱা শান্তি পৰিবেশ মানে আচৰিত আৰু সবতকে ডাঙৰ কথাটো হৈছে ইয়াত মানে সাউন্ড সিস্টেমটো আনিব দিয়া নাই হেতু কাৰণে সবতকে ভাল মানে মোৰ ফালৰ পৰা ভাল আৰু বাকি নাজানো মই আৰু এজনী হৈছে আমাৰ মা আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই দিছো মই দেই চাওক কি ধুনিয়া ইমান মানে সাফ সিকুন হৈ আছে মানে আহি আৰু মনটো ভাল লাগি যায় জানেনে আপোনালোকেও আহিবচোন তাৰ পাছত মোক ক'ব হা আৰু এয়া চাওক মই আপোনালোকক দেখুৱাই গৈ আছো আৰু ইয়াত জলনাও আছে আপোনালোকে উঠিব পাৰিব মইও উঠি চালো বাৰু আৰু এতিয়া খানা পিনা খাই আমি অকমান উলাই আহিছো ইয়াতে মানে এখন সৰু বজাৰ আছে মানে কিছুমান সামগ্ৰী পায় আৰু আসলতে আমাৰ যিবিলাক মানে নৰমালি বজাৰ বহে ন তেনেকুৱাই বিশেষ তেনেকুৱা মানে বেলেগ নহয় কিবা কিবি বস্তু আছে আৰু আপোনালোক দেখুৱাই দিছো ভিডিওটো ইমানতে এৰিছো বাই